নমস্কাৰ গাইজ, আজি আপোনালোকৰ এটা বস্তু দেখাও ৰ'ব। আমাৰ মাই মানে যিহেতু মাছৰুমৰ খেতি কৰে আপোনালোকে চবেই জানে, আৰু যিসকলে নাজানে মই কৈ দিছোঁ, আমাৰ সৰুকৈ এখন মাছৰুমৰ ফাৰ্ম আছে, আৰু সেই ফাৰ্মৰ কাৰণে মানে এগ্ৰিকালচাৰ অফিচৰ পৰা দুটামান কিবা কিবি বস্তু দিছে, আৰু তাৰে বস্তু এটা মই এইটো ইনষ্টল কৰাই নাই, নাজানো ভালকৈ ইনষ্টল কেনেকৈ কৰে, কিন্তু হেৰি দুটামান ভিডিঅ' চাই ল'লোঁ ইউটিউবতে, আৰু বাকী ইনষ্টল কৰোৱাকৈ লাগে চাই থাকক ভিডিঅ'। বাকী বস্তুটো কি আপোনালোকক একবাৰ কৈ নাই নহয়, মই বস্তুটো হৈছে ৱাটাৰ স্প্ৰে মেচিন, পানী দিয়া মেচিনটো হৈছে। ইয়াতে মানে বহুত কিবা কিবি বস্তু দিছে, বস্তু মই ধৰিবই পৰা নাই কেনে অলপমান একদম চাই ল'লোঁ আৰু এতিয়া চাবচোন ফিটিং কৰিব পাৰোঁ না নোৱাৰোঁ। ৰবা হলি নহয় আজি হলিত পানী দিবা ভাল হ'ব।